চেনেল। আজি আপোনালোকক লৈ যাম অসমৰ বিখ্যাত ভোগেশ্বৰী মন্দিৰলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফালৰ পৰা আহিলে ৰাইট সাইড পৰিব। চাওক এই ফালেৰে যাব পাৰি। বানপানী ওলাবই আৰু বহুত বাঢ়িছে নদীৰ পানী। মন্দিৰ এইখন মেইন গেট, এইফালেৰে সোমাই যাব লাগে। এতিয়া আহি পালোঁ ভোগেশ্বৰী মন্দিৰ। ভিতৰলৈ যাওঁ বলকচোন, বলক বলক। মন্দিৰ বাৰু এতিয়া বন্ধ আছে, কোভিড-19ৰ কাৰণে বন্ধ আছে, প্লাছ বানপানীও হৈ আছে। ইয়াত বহুত মানুহ হয়, মাঘ বিহুত বহুত মানুহ হয়। ইয়াত খোজ দিবলৈ জেগাই নাথাকে। ইয়াত এইবোৰ গামোচা বন্ধা আছে। চাওক ইফালে পানী হৈ আছে। ভিতৰলৈ সোমাব নোৱাৰিম, পিছে লকডাউনৰ কাৰণে মঠ মন্দিৰ এইবিলাক বন্ধ ৰখা হৈছে। মন্দিৰৰ চাৰিওফালে গামোচা ৰুমাল এইবিলাক বান্ধি থোৱা হৈছে। মাঘ বিহুত ইয়াত 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে বহুত ডাঙৰ মেলা হয়। খোজ দিবলৈ জেগা নাথাকে ইয়াত। এতিয়া ভিতৰলৈ যাব নোৱাৰিম, পিছে লকডাউন খুলিলে এদিন আপোনালোকক ভিতৰবিলাক চব দেখুৱাই দিম। বহুত ধুনীয়া। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।